আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাই আছোঁ। আজি আপোনালোকক মই বিশেষ এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে এনেকৈ যদি লোকেল কুকুৰা পোহপাল কৰিবলৈ বিচাৰিছে, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। সম্পূৰ্ণভাৱে আপোনালোকক লোকেল কুকুৰাৰ পোৱালি ছাপ্লাই দিম। আৰু যদি হাঁহৰ পোৱালি লাগে, তথাপিও আপোনালোকে মোৰ পৰা এভেইলেবল পাব। চাওক, এইখিনি মাল আমি সম্পূৰ্ণভাৱে পেকেট কৰি পেলাই লৈ আহিছোঁ। এক দাদাই অৰ্ডাৰ দিছে, আমি অৰ্ডাৰ প্লেচত লৈ আহিছোঁ। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এনে ঘৰত বহি আছে বা কিবা এটা কৰিম বুলি ভাবি আছে, আপোনালোকে সেইটো আৰু ভাবিব নালাগে। আপোনালোকে সম্পূৰ্ণভাৱে মোৰ পৰা লোকেল কুকুৰা নহ'লে পাতিহাঁহ লৈ পেলাই আপোনালোকে বিজনেছ ষ্টাৰ্ট কৰক আৰু লাহে লাহে আপোনালোকে বিজনেছখন আগুৱাই লৈ যাব পাৰিব। চাওক, আপোনালোকৰ ঘৰত যদি জাগা আছে, তেনেহ'লে ভাল এটা ফাৰ্ম কৰক আৰু সেই ফাৰ্মত আপোনালোকে সম্পূৰ্ণ লোকেল কুকুৰা আৰু পাতিহাঁহ পোহক। সম্পূৰ্ণভাৱে আপোনালোকে লাহে লাহে আগুৱাই যাব পাৰিব। চাওক বন্ধু বান্ধৱীসকল, আমি নিজাববীয়াকৈ প্ৰচেষ্টাত আমি লোকেল কুকুৰা পোহপাল কৰোঁ আৰু লগতে হাঁহ পোহপাল কৰোঁ। আমি সম্পূৰ্ণ আমাৰ এক্সপিৰিয়েঞ্চৰ ওপৰত আপোনালোকক মই সম্পূৰ্ণভাৱে ডিটেইলছ পৰামৰ্শ দিম। কেনেকৈ পোহপাল কৰিব লাগে, কেনেকৈ চোৱা চিতা কৰিব লাগে আৰু কেনেকৈ মেডিচিন ইউজ কৰিব লাগে। চাওক বন্ধু বান্ধৱীসকল, যদি মই পুহি আছোঁ, তেনেহ'লে আপোনালোকেও পুহিব পাৰিব। আমি আপোনালোকক ভাল পৰামৰ্শ দিম, আপোনালোকে সেই পৰামৰ্শ অনুযায়ী পোহপাল কৰিব পাৰিব। চাওক, আমাৰ ঘৰখন হ'ল বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়াপুৰী এৰিয়াত আছে। মোৰ ঘৰখন একজেক্ট ডুমেৰগুৰি বুলি কয়। চাওক, এনেকৈ আপোনালোকে যদি লোকেল কুকুৰা পোহপাল কৰে, ভাল এটা মাৰ্কেটত প্ৰফিট পাব। এতিয়া এটা ভাল ছিজন আছে, আপোনালোকে লোকেল কুকুৰা পোহপাল কৰক আৰু আগুৱাই যোৱাৰ চেষ্টা কৰক। তাৰপিছত আহিল বন্ধু বান্ধৱীসকল, মেডিচিন কেনেকৈ ইউজ কৰিব, কেনেকৈ ভেকচিন কৰিব, কেনেকৈ ব্ৰডিং কৰিব, সম্পূৰ্ণ ডিটেইলছ আপোনালোকক মই লগ কৰি পেলাই আপোনালোকক ভাল কৰি মই বুজাই দিবলৈ চেষ্টা কৰিম। চাওক, ব্ৰডিং কেনেকৈ কৰিব লাগে, হয়তো আপোনালোকে এটা প্লেন চিট দি ব্ৰডিং বনাব, সম্পূৰ্ণভাৱে ৰাউণ্ড কৰিব। সেই ৰাউণ্ড 1.5 ফুট নহ'লে 1 ফুট আপোনালোকে হাইটটো দিব আৰু ৰাউণ্ডটো আপুনি ভিতৰে ভিতৰে সম্পূৰ্ণভাৱে 3 পৰা 2.5 ফুট 100 বা 200 পোৱালিৰ কাৰণে। চাওক, এনেকৈ আপোনালোকে ব্ৰডিং বনাই ওপৰত 100 ৱাটৰ বাল্ব দিব আৰু 50% ঢাকন ওপৰত আপোনালোকে দি দিব। তেনেহ'লে পোৱালিৰ কোনো ধৰণৰ মৰ্টেলিটি নহ'ব, কোনো ধৰণৰ ঠাণ্ডা নালাগে, সম্পূৰ্ণভাৱে সুস্থ হৈ থাকিব। আৰু মেডিচিন আপোনালোকে যেতিয়া লোকেল কুকুৰাবোৰ ঘৰত লৈ যাব, তেতিয়া আপোনালোকে প্ৰথম ORS নহ'লে লেবু পানী নহ'লে গুড় পানী যিকোনো এটা আপোনালোকে দিব। তাৰপিছত মিনিমাম 1 ঘণ্টা 2 ঘণ্টা পিছত দানা দিব, অলপমান, বেছি নিদিব। বেছি দিলে ৱেষ্ট কৰিব, নষ্ট কৰিব, অলপকৈ দিব দানাটো। তেতিয়া লাহে লাহে দানা খাব আৰু পানী খাব। লাহে লাহে মালবিলাক সোনকালে ডাঙৰ দীঘল হৈ যাব। আমি নিজাববীয়াকৈ প্ৰচেষ্টাত আমি এনেকৈ 600-700 প্ৰতি বেচে মই পোহপাল কৰি আছোঁ আৰু আমি পোৱালিও বিক্ৰী কৰি আছোঁ। যদি আপোনালোকৰ অৰিজিনেল লোকেল কুকুৰাৰ পোৱালি আৰু পাতিহাঁহৰ পোৱালি লাগে, মোৰ লগত যোগাযোগ কৰিব পাৰে। এনেকৈ ব্ৰডিং কৰিব আৰু 100 ৱাটৰ বাল্ব দিব, আপোনালোকৰ কোনো ধৰণৰ পোৱালিৰ কোনো মৰ্টেলিটি নহ'ব। চাওক, ব্ৰডিংটো সম্পূৰ্ণভাৱে আপোনালোকে দেখি আছে, অলপ আপোনালোকে আইডিয়া এটা ল'ব কেনেকৈ মই ব্ৰডিং কৰোঁ। চাওক, মোৰ পোৱালিবোৰ সম্পূৰ্ণ সুস্থ
আৰু মই যেতিয়া পোৱালি দিওঁ সুস্থ পোৱালি আমি ছাপ্লাই কৰোঁ।